2023 চনৰ 1 জানুৱাৰী দিনাখনো আমি গুৱাহাটীৰ ৰাইজক 100খন CNG বাছ উপহাৰ দি নতুন বছৰ আৰম্ভ কৰিছিলোঁ। আৰু একেটা পৰম্পৰা অব্যাহত ৰাখি এই বছৰ আমি 200খন EV বাছ বা ইলেক্ট্ৰিকেল বাছ গুৱাহাটীবাসী ৰাইজক উপহাৰ দি আমি নতুন বছৰ আৰম্ভণি কৰিব খুজিছো। আজি আমি ইয়াতে নেশ্যনেল কমন মবিলিটি কাৰ্ড এখন আৰম্ভ কৰিছো। ৰূপেৰ জৰিয়তে এই কাৰ্ডখন আমি এক্টিভেট কৰিব পাৰো। তাৰ ফলত এই কাৰ্ডখনেদি অসম ৰাজ্যিক পৰিবহণ নিগমৰ সেৱা লোৱাৰ উপৰিও দিল্লীলৈকে গলে মেট্ৰ ৰেলৰো আমি সেৱা ল'ব পাৰো। ইণ্ডিয়ান ৰেলৱেলৈকে গলে ৰেলৰ টিকেট কটাৰ ক্ষেত্ৰতো আমি সেৱা ল'ব পাৰো। আৰু একেখন কাৰ্ড আমি ব্যৱহাৰ কৰি হোটেল বা আন বিভিন্ন অনুষ্ঠানত আমি শ্বপিঙো কৰিব বা শ্বপিঙৰ সুবিধাও আমি লাভ কৰিব পাৰো। এনেকুৱা উৰণীয়া সেতুৰ কল্পনা আমি অসমে কৰিব পৰা নাছিলো। আজি মালিগাঁও আৰু জু ৰোডৰ উৰণীয়া সেতুৰ সফলতাৰ পিছত আমি এটা দীঘলীয়া পৰিকল্পনা লৈছো। এই উৰণীয়া সেতুখনে সমগ্ৰ গুৱাহাটী বিশেষকৈ নুনমাটিৰ পৰা দীঘলী পুখুৰীৰ গোটেই ট্ৰেফিক পথছোৱা আমাক অন্তত অহা 25 ইয়াৰ্ছলৈকে আমাক খালী কৰি পেলাব, যেতিয়ালৈকে আৰু কিবা নতুন চিন্তা আমাৰ নহয়। আমি নতুন বছৰৰ প্ৰথম দিনটোত আৰম্ভ কৰা এই ব্যৱস্থাই স্বচ্ছ, সেউজ আৰু বহনক্ষম ভৱিষ্যতৰ প্ৰতি অসম চৰকাৰৰ যি দায়বদ্ধতা তাক আকৌ এবাৰ প্ৰমাণ কৰিছে।